মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে মিছাইল মানৱ নামৰ চেপ্টাৰটো আৰম্ভ কৰিছিলোঁ আৰু এতিয়ালৈকে আমি গম পালোঁ যে মিছাইল মানৱ বুলি কাক কোৱা যায়? শ্ৰীযুত আব্দুল কালামক। তেখেতৰ সম্পূৰ্ণ নামটো কি হয়? আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম। তেখেতক মিছাইল মানৱ বুলি কিয় কোৱা হয় আমি ইতিমধ্যে গম পাইছোঁ। ইয়াৰ পিছৰখিনি পঢ়োঁ আহা। আব্দুল কালাম বাল্যকালৰ পৰাই আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্যই তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। আব্দুল কালাম সৰুকালৰ পৰাই কিছু তেওঁৰ লগৰীয়াসকলতকৈ ব্যতিক্ৰমী আছিল। তেখেতৰ স্বভাৱ কিছু ব্যতিক্ৰমী আছিল, বেলেগ আছিল। আকাশৰ বিশালতা মানে ডাঙৰ আকাশখন আৰু উড়ন্ত চৰাইজাকৰ ৰহস্য কি? মানে চৰায়ে কেনেকৈ উৰি যায় বা আকাশখন কিয় ইমান ডাঙৰ, এনেবোৰ ধৰণৰ ৰহস্যই তেখেতক স্কুলত পঢ়ি থকা দিনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। সেয়েহে আব্দুল কালামে সহপাঠীসকলৰ সৈতে প্ৰায়ে সাগৰৰ উপকূললৈ গৈছিল। তাত হাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেখেতে গভীৰভাৱে নিৰীক্ষণ কৰিছিল। তেখেতে যিহেতু চৰাই কেনেকৈ উৰে সেই বিষয়ে জানিবলৈ অধিক উৎসুক আছিল, তাৰ বাবে তেওঁ লগৰীয়াসকলৰ সৈতে প্ৰায়ে সাগৰৰ উপকূললৈ গৈছিল আৰু তাত হাৰেং চৰাই আৰু গঙা চিলনী চৰাইবোৰে আকাশী পথত মানে আকাশলৈ কেনেকৈ উৰি যায়, কেনেকৈ উৰি যাবলৈ প্ৰচেষ্টা কৰে সেইখিনি তেওঁ ভালকৈ মন দি নিৰীক্ষণ কৰিছিল। চৰাইৰ দৰে তেখেতৰো আকাশৰ উচ্চতালৈ উৰিবলৈ অদম্য হেঁপাহ জাগিছিল। স্কুলীয়া জীৱনৰ সেই ইচ্ছা কালক্ৰমত সফল হ'ল। তেখেতৰো আকাশত চৰাইৰ দৰে আকাশৰ ওপৰলৈ উৰিবলৈ মন গৈছিল। তেখেতৰ বহুত হেঁপাহ আছিল যে কেনেবাকৈ আকাশত আমিও উৰিব পাৰোঁ নেকি। আৰু ইয়াত কোৱা হৈছে যে স্কুলীয়া জীৱনত তেওঁ সেই যিটো ইচ্ছা কৰিছিল সেইটো অৱশেষত কালক্ৰমত সফল হ'ল। এতিয়া সফল হ'ল বুলি কিয় কৈছে? আব্দুল কালামে এতিয়া চৰাইৰ দৰে উৰিব পাৰিছিল জানো? সেইটো কথা নহয়। ইয়াত এই বাক্যটোৰে এইটোৱে বুজাইছে যে তেখেতে যিহেতু মিছাইল সৃষ্টি কৰিলে বা কৃত্ৰিম উপগ্ৰহসমূহ সৃষ্টি কৰিলে, তে মিছাইলৰ যোগেদি আকাশলৈ যেনেকৈ উৰিব পাৰি, তেনেকৈ এই বাক্যটোৰে সেইটোৱে বুজাইছে যে তেখেতে নিজৰ প্ৰচেষ্টাৰে, নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে সেই সপোনটো বাস্তৱত ৰূপায়ণ কৰিব পাৰিব। কৰ্মজীৱনৰ অৱসৰৰ পাছত তেখেতে ভাৰতবৰ্ষৰ দৰে বৃহত্তম গণতান্ত্ৰিক দেশখনৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। তেখেত বৈজ্ঞানিক হিচাপে যেতিয়া অৱসৰ গ্ৰহণ কৰিলে, তেতিয়া কি হ'ল? তেখেত আমাৰ দেশ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিল। তেখেতে এই পদত অধিষ্ঠিত হৈ দেশখনৰ উন্নয়নৰ সপোন দেখিছিল। সকলো শিক্ষাৰ্থীৰ সৈতে আব্দুল কালামে অতি আন্তৰিকতাৰে ভাৱ বিনিময় কৰি আনন্দ লাভ কৰিছিল। তেখেতে ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমাৰ দেশখন কেনেকৈ উন্নয়নৰ পথত আগবঢ়াই নিব পাৰি সেই সপোন দেখিবলৈ লৈছিল আৰু শিক্ষাৰ্থীসকলৰ সৈতে তেখেতে ভাৱ বিনিময় কৰি কথা পাতি বহুত ভাল পাইছিল। তেখেতে সদায় নতুন প্ৰজন্মৰ মন প্ৰজ্বলিত কৰি ৰখাটো বিচাৰিছিল। তদুপৰি তেখেতে আমাৰ শিক্ষা ব্যৱস্থাত সৃজনশীল বিষয়ত গুৰুত্ব দিছিল। তেখেতে নতুন প্ৰজন্ম মানে সৰু সৰু ল'ৰা ছোৱালী, তোমালোকৰ নিচিনা ল'ৰা ছোৱালীখিনি যাতে আগবাঢ়ি যায়, তেওঁলোকৰ মনবোৰ যাতে ভাল হৈ থাকে, সেই বিষয়ে গুৰুত্ব দিছিল। তদুপৰি তেওঁ ভাৰতত প্ৰচলিত শিক্ষা ব্যৱস্থাত কিছুমান সৃজনশীল বিষয় অনাত গুৰুত্ব আৰোপ কৰিছিল। সময়ৰ লগত খাপ খাব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো তেখেতে বিচাৰিছিল। অকণিহঁতৰ প্ৰজ্বলিত মনেই দেশৰ আটাইতকৈ শক্তিশালী সম্পদ। এই চিন্তাৰে তেখেতে দেশৰ প্ৰায় লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ কৰিছিল। তেখেতে আমাৰ দেশৰ বিভিন্ন ঠাইলৈ গৈছিলে, বিভিন্ন অনুষ্ঠানলৈ গৈছিল, শিক্ষানুষ্ঠানলৈ গৈছিল আৰু ল'ৰা ছোৱালীবোৰক লগ কৰিছিল। প্ৰায় লক্ষাধিক মানে লক্ষতকৈও অধিক ল'ৰা ছোৱালীক লগ কৰিছিল আৰু লগ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰিছিল। তেওঁলোকে কি বিচাৰে, ভৱিষ্যতে কি হ'ব বিচাৰে, কেনেকৈ আগবাঢ়িব পাৰে সেই বিষয়ে তেওঁলোকৰ লগত কথা পাতিছিল। তেখেতৰ এটাই চিন্তা আছিল যে অকণিহঁতৰ প্ৰজ্বলিত মনে দেশৰ আটাইতকৈ শক্তিশালী সম্পদ। দেশত যিমানবোৰ সম্পদ থাকিলেও, যিমান বেছি সম্পদ থাকিলেও অকণিহঁতৰ মানে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যাতে মনটো ভাল হৈ থাকে আৰু তেওঁলোকৰ পৰাই যাতে ভৱিষ্যতে দেশখনৰ উন্নয়ন হয়, সেইটো তেখেতে গুৰুত্ব দিছিল আৰু মানি চলিছিল। কালামে অকণিহঁতক উপদেশ দিছিল, সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম।
অকণিহঁতক তেখেতে কি বুলি উপদেশ দিছিল যে সপোন দেখিব লাগে আমি, আৰু আমি যদি সপোন দেখোঁ সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব, আমি চিন্তা কৰিব পাৰিম আৰু সেই চিন্তাৰ ফলশ্ৰুতিত আমি কাম কৰিব পাৰিম। এইগৰাকী বিজ্ঞানীয়ে মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেয়েহে যুৱ সমাজক তেখেতে ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল। বিজ্ঞানীজনে মানে আব্দুল কালামে এখেতে মনে প্ৰাণে সকলো বিষয়তে যাতে আমাৰ দেশখন উন্নত হয় আৰু শক্তিশালী হয় সেয়া বিচাৰিছিল, আৰু তাৰ বাবে দেশৰ যে যুৱ সমাজ আছিল তেওঁলোকক দেশখনৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল। ভৱিষ্যতে আমাৰ দেশখন চলাবলৈ যে যুৱ প্ৰজন্মখিনিৰ হাততে যে আমাৰ দেশখন এৰিব পাৰি সেই কথাটো তেওঁ বিশ্বাস কৰিছিল, আৰু সেইকাৰণে সৰু ল'ৰা ছোৱালী বা যুৱ প্ৰজন্মখিনি শিক্ষিত হোৱাটো তেওঁ বহুতকৈ বিচাৰিছিল আৰু গুৰুত্ব দিছিল। আব্দুল কালামৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। তেখেতৰ মতে হৈছে শিশুৰ যেতিয়ালৈকে 15 বছৰ বয়স নহয় তেতিয়ালৈকে পিতৃ মাতৃ আৰু তেখেতৰ ল'ৰা ছোৱালীখিনিৰ প্ৰাথমিক আৰু হাইস্কুলৰ যিসকল শিক্ষক থাকে তেওঁলোকেই শিশুৰ বাবে আদৰ্শ নায়ক বুলি কৈছিল। তেওঁলোককে শিশুসকলে মানি চলে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী কালামৰ সৰলতা আৰু কৰ্মদক্ষতা তেখেতৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ আছিল। তেখেতে যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত গুৰুত্ব দিছিল, তাৰোপৰি তেখেত সংগীত আৰু সাহিত্যৰো অনুৰাগী আছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো তেখেতে বিভিন্ন সমাজহিতকৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছিল। যদিও তেওঁ ৰাষ্ট্ৰপতি পদৰ পৰা পিছত অৱসৰ গ্ৰহণ কৰিলে, তাৰ পিছতো তেখেতে বিভিন্ন সমাজৰ হকে বিভিন্ন ভাল কাম কৰি সেইসমূহত নিজকে ব্যস্ত কৰি ৰাখিছিল। বিশেষকৈ বিদ্যাৰ্থীসকলৰ সৈতে ভাৱ বিনিময়ত অগ্ৰাধিকাৰ দিছিল, আৰু এইবোৰৰ ভিতৰত তেওঁ বিশেষকৈ ল'ৰা ছোৱালীখিনি বা শিক্ষাৰ্থীসকলৰ সৈতে যাতে তেওঁ ভাৱ বিনিময় কৰিব পাৰে, মত বিনিময় কৰিব পাৰে, তাত বেছি গুৰুত্ব দিছিল। আৰু সেইকাৰণে তেখেতে ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত ভ্ৰমণ কৰিছিল শিক্ষানুষ্ঠানলৈ। তাৰ বাবে তেখেতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত মূল্যৱান বক্তৃতা প্ৰদান কৰিছিল। 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট তাত তেখেতে অংশগ্ৰহণ কৰি থাকোঁতে ভাষণ দি থকা অৱস্থাতে তেখেতে মৃত্যুক আঁকোৱালি লৈছিল। 2015 চনৰ 27 জুলাই তেওঁ শ্বিলঙলৈ আহিছিল। আমাৰ অসম হৈয়ে তেওঁ গুৱাহাটী হৈ শ্বিলঙলৈ গৈছিল, আৰু শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান নামৰ অনুষ্ঠানটোত তেখেতে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, আৰু ভাষণ দি থকা অৱস্থাতে তেওঁ ঢলি পৰিছিল, আৰু পিছত হস্পিটেললৈ নিয়াৰ পিছত তেখেত মৃত্যুক আঁকোৱালি লৈছিল, আৰু তেখেতে এনেদৰে শ্বিলঙত মৃত্যুবৰণ কৰে। ইয়াত তোমালোকক ডক্টৰ APJ আব্দুল কালামৰ বিষয়ে বিভিন্ন ধৰণৰ তেখেতৰ শিক্ষা, কৰ্মক্ষেত্ৰ ইত্যাদি জানিবলগীয়া কথা দিয়া আছে। এইখিনি তোমালোকে ঘৰত ভালকৈ পঢ়িবা আৰু মনত ৰাখিবা।